এভৰিৱান মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া যাব ওলাইছোঁ আমাৰ ঘৰৰ ওচৰৰে হাটবৰ নাট্য মন্দিৰত। তাত আচলতে আজি সদৌ অসম ভিত্তিত ভূপেন হাজৰিকা দেৱৰ আৰু পাৰ্বতী প্ৰসাদ বৰুৱা দেৱৰ গীতৰ প্ৰতিযোগিতা হৈ আছে। এবাৰ গৈছিলোঁ, চাই আহিলোঁগৈ, মানে তাত আধা ঘণ্টা ব্ৰেক দিছিলে যিহেতু, তো গতিকে ঘৰলৈ গুচি আহিলোঁ। আৰু ঘৰৰ ওচৰতে যিহেতু আমাৰ পিছফালেই হয়, আপোনালোকে চাগে মাত শুনিয়ে আছে, গান গাই আছে, সেইফালে মাত আহি আছে চাগে। গতিকে এতিয়া আকৌ যাওঁ, অলপ প্ৰীতকো দেখাই আনো। সিও গৈছিলে বাৰু মোৰ লগত, যিহেতু সৰুৰ পৰা সিহঁতে এইবিলাক গীত শুনি থাকিলেহে পিছলৈও সিহঁতৰ এইবিলাক এনেকুৱা ধৰণৰ গীতসমূহ শিকাৰ আগ্ৰহ জন্মিব। গতিকে সৰুৰ পৰাই আচলতে সিহঁতক এইবোৰ দেখুৱাব লাগে, এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক। আজি যিহেতু শনিবাৰ, স্কুলো তাৰ সোনকালে ছুটি হৈছে, গতিকে সেইফালৰ পৰাও ভাল হৈছে। গতিকে তালৈ যাওঁ আৰু আপোনালোককো যদি পাৰোঁ তাৰ ভিডিঅ' দুটামান দিম বাৰু। ঠিক আছে তেন্তে ব'লক। এতিয়া আবেলি 5:30 বাজিছে আৰু এতিয়া নাট্য মন্দিৰৰ পৰা আমি ঘৰলৈ আহিছোঁ। যিহেতু মই ঘৰত কাম বন কৰি থৈ যোৱা নাছিলোঁ, আৰু তাতে আজি আমাৰ ইয়াত দিনটো কাৰেণ্ট নাই, কাৰেণ্ট এই অলপ আগতে আহিছেহে বোলে। গতিকে মই পটাপট ঘৰৰ কামখিনি কৰি লওঁ আৰু তাতে পানী দুনিও উঠাই লওঁ, নহ'লে বহুত প্ৰব্লেম হ'ব। ঘৰ একদম চেদেলি ভেদেলি হৈ আছে, আনকি দুপৰীয়া ভাত খোৱা বাচনো ধুই যোৱা নাই, পানী শেষ হ'ল। সেইটো কাৰণে মানে কামখিনি এতিয়া কৰি আকৌ যাম আমি তাত। আচলতে প্ৰতিযোগিতা যে চাই আছোঁ, উঠি আহিবলৈ একদমেই মন যোৱা নাই। ইমান ধুনীয়া ধুনীয়া, মানে ইমান সৰু সৰু ল'ৰা ছোৱালীয়ে ইমান ধুনীয়া গান গাইছে, মই আচৰিত হৈ গৈছোঁ মানে। গতিকে উঠি আহিবলৈ একদমেই মন যোৱা নাই, কিন্তু উপায় নাই, ঘৰৰ কামখিনি যিহেতু আছে কৰি যাব লাগিব। আৰু তাতে মোৰ এজন দাদা আহিছে শিৱসাগৰৰ পৰা, শিৱসাগৰ নাজিৰাৰ পৰা, ৰাতুল কোঁৱৰ। আচলতে ৰণ কোঁৱৰ হয়, আমি ৰাতুল দা বুলি মাতোঁ। ৰাতুল দাই বিৰাট ধুনীয়া গান গায়, গতিকে ৰাতুল দাও ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছে। মই আচলতে গম পোৱা নাছিলোঁ, অলপ আগতে যেতিয়া ফোন কৰি ক'লে তেতিয়াহে গম পাইছোঁ। গতিকে ৰাতুল দাৰ গীতো আপোনালোকক শুনাম, শুনিব দেই, ইমান ধুনীয়া গান গায়। ঠিক আছে তেন্তে মই কামখিনি কৰি লওঁ এতিয়া। নাট্য মন্দিৰলৈ মই আপোনালোকক পুনৰ যাম বুলি ক'লোঁ হয়, পিছে মোৰ যোৱা নহ'লে, কাৰণ আমাৰ গাঁৱতে যিহেতু এখন বিয়া আছিলে, গতিকে মই বিয়াখনলৈ আহিব লগা হৈ গ'ল। আৰু ৰণ কোঁৱৰৰ গান মই আপোনালোকক ভিডিঅ' কৰি মানে দেখাম বুলি কৈছিলোঁ, কিন্তু মইতো যোৱা নহ'লেই। আৰু ৰণ কোঁৱৰ আজি আমাৰ ঘৰতে থাকিব, গতিকে মই তেখেতৰ গীত আপোনালোকক শুনাম। ঠিকে আছে তেন্তে মই এতিয়া বিয়াখন এনজয় কৰোঁ, আৰু আপোনালোকেও মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। কিমান দেৰি কাৰণে? 10 মিনিট 5 মিনিট। 5-10 মিনিট। বিয়ালৈ কেনেকুৱা লাগিছে কোৱাচোন? বহুত ধুনীয়া লাগিছে, ভাল লাগিছে? বহুত সুন্দৰ। দাদাৰ বিয়া আৰু কি বেয়া লাগিব নেকি? এফালে আছে কৃষ্ণ, ৰাসৰ কৃষ্ণ, আৰু এফালে আছে গায়ক, হয়নে? এয়া সেইদিনাখন যে ভিডিঅ'টো চাইছিলে আমাৰ ৰাসৰ কৃষ্ণ, নাই এইফালে গ'ল। এয়া ৰাসৰ কৃষ্ণ, আৰু এয়া হৈছে আমাৰ ৰাসৰ গায়ক কুণাল, আৰু এয়া আমাৰ ৰাসৰ গায়িকা, আৰু মই হৈছোঁ গায়িকা। আৰু এই পাছফালে দুজন বহি আছে, দৰা সখী। আৰু পিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। ইউটিউবটো খোলা। লাইভ নহয়, এইটো মই ইউটিউবৰ ভিডিঅ' বনাইছোঁ। ভিডিঅ' হে ন? চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। একদম 100% মই আকৌ ছাবস্ক্ৰাইবে নকৰোঁ, মই শ্বেয়াৰো কৰি দিম, বহুত পাই যাম।
ছাবস্ক্ৰাইব কৰি দিব কোৱা কিবা এটা কোৱা হাই ধৃতিবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই নামকেইটা চেঞ্জ হৈ গৈছে বিচাৰি নাপাব ধুতি নকৰাকৈ নাথাকিব বাজনী বৰ ভাল এই কলিৰ কৃষ্ণ লগত আছে আমাৰ কলিৰ কৃষ্ণ কলিৰ বগী কৃষ্ণ কলিৰ বগী কৃষ্ণ কোৱা গাবৰি কোৱা কিবা এটা তুমিও কৈ দিয়া তাই অলপ কনফিউজনত আছে বায়ে বায়ে এই চেনেলটোৰ কাৰণে বহুতখিনি ঘাত প্ৰতিঘাত সহ্য কৰিছে আজি কান্দি পেলাইছে কাজলৰ পানীও ওলাইছে চাওক আজি কান্দি দিছে মনৰ সঁচাকে মোৰ দুখত চকু পানী ওলাই গৈছে কোৱা গাবৰি কোৱা কোৱা খুৰা চেনেলটো যাতে গ্ৰ'থ হওক আগলৈ কৃষ্ণৰ বচন ভাগি মানি নিদিবা আকৌ আজি কান্দি পেলাইছে শ্বেয়াৰ কৰিব ঠিক আছে হ'ব এই থেংক ছোৱালীজনী ইউ বহুত সংঘাতৰ মাজত আজি এইখন হেৰি পাইছে প্লেটফৰ্ম ঠিক আছে বায়ে কান্দি পেলাইছে চাওক আপোনালোকে নিজে প্ৰত্যক্ষ কৰক চকু লৈ কিমান দুখ মোৰ ইয়াত দেখিছে ঠিক আছে বাই বাই এতিয়া আমাৰ ৰাতুল্লা আহিছে গীত পৰিৱেশন কৰিবলৈ তাতোতো দেখুওৱা নহয় আৰু আমাৰ জাজ হিচাপে আহিছিলে ইয়াতে ৰাইজে দেখা পাব আৰু কিন্তু বহুত ভাল লাগিলে আমাৰ তিনাবাৰ লগৰ হয় বহুত পুৰণি আৰু প্ৰদৰ্শন কৰিব কিন্তু এটাই বেয়া লাগিলে তিনাবাৰ ইমান দিনৰ পৰা এইখন মানে ইমান পুৰণি হৈ গ'ল তেনেকে থৈ দিছে মানে সেইটোৱে বেয়া লাগিলে মানে আজি মানে মুক্তি পাব আৰু মানে সেইটোৱে এখন প্ৰীতা গিটাৰ বজাবা ঠিক আছে আমাৰ বেক কেমেৰা বেষ্ট অফ লাক প্ৰীত এখন বহুত দিন হ'ল নহয় বজোৱা এইকেইটাত খুলি লোৱাচোন পাপু সেইখন কোবাই থাকা আবেলিৰ নাম ধনু ঘটিয়াই আনি তোৰা টুকুৰ কৰি দলিয়াই দিম তোমাৰ গান ল'বাচোন সজ্জাত পাৰি ল'বাচোন সজ্জাত পাৰি বিজুলীৰ কোচা আগচুৰি আনি অতি মৰমৰে নাচৰি মেৰিয়াই নো দুয়োৰে দেখা পৰিচয় বিহীন যাযাবৰ নগৰী অকলশৰীয়া মই বিচাৰিছো পৰিচয় বিহীন নাই হোৱা ধৰক আপুনি ধৰি লওক 1 2 3 ধৰি লওক 1 2 আইয়া 3 বুলি ক'লে 1 2 ধৰক 3 নাই হ'লেও এইটো অলপ পাৰি নি হা এইখন অলপ পাৰি নি আজিৰ দিনটো সঁচাকৈ মোৰ বহুত সুন্দৰকৈ পাৰ হৈ গ'ল ৰাতিপুৱা ইমান এটা ধুনীয়া অনুষ্ঠানত উপস্থিত থাকিলোঁ গতিকে সঁচাকৈ দিনটো মোৰ বহুতেই ভাল গ'ল তাৰপাছত ৰণ কোঁৱৰ দাক আজি বহুত বছৰৰ মূৰত লগ পালোঁ ৰণ কোঁৱৰ দাই বহুত ধুনীয়া গান গায় মইতো আপোনালোকক ভিডিঅ'কেইটা দেখাইছোঁ যিহেতু মই নাট্য মন্দিৰলৈ পুনৰ যোৱা নহ'লে গতিকে আমাৰ ঘৰত তেখেতে গীত গাইছে তাৰে মই কেইটামান ভিডিঅ' দি দিছোঁ ইয়াতে ৰণ কোঁৱৰ দাকো বহুত দিনৰ মূৰত লগ পালোঁ আমি একেলগে ৰাতি গান গালোঁ ভাল লাগিলে তাৰপিছত আমাৰ গাঁৱৰ যিখন বিয়া তাত গ'লোঁ তাতো বহুত ফূৰ্তি কৰিলোঁ বিয়াখনত কুণালে হহুৱাই মোৰ চকুপানী বোৱাই দিলে সেয়া ভিডিঅ' আপোনালোকে দেখিছেই গতিকে সঁচাকৈ মানে দিনটো আজি বহুত ভাল গ'ল ভাল লাগিলে আৰু আপোনালোককো বহুত বহুত ধন্যবাদ যে মোৰ ভিডিঅ'টো চাই আছে আপোনালোকে পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম তেতিয়ালৈ বাই বাই